फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल हेल्थ टिप्स इकबाल। पुनर एबार मोर चैनल स्वागतम जानाइछु। बंधु बान्धवी सकल आपनालोके स्क्रीनत धुनियाকৈ देखि आछे रेस्पिरा डि लिकुइड। रेस्पिरा डि लिकुइड की असुविधा हले बा केनेकुवा धৰণৰ काह हले कफ हले खाब पारिब, तार डोज केनेकुवा, किबा साइड इफेक्ट आछे नेকি, कोम्पानी की, कम्पोजिशन की, गोटेइखिनि মই বিতংভাৱে আলোচনা কৰিম। আপোনালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। মই ইকবাল হুছেইন, কমিউনিটি মেডিকেল সার্ভিস এন্ড এসেনশিয়াল ডাক ট্রেনার। বন্ধু বান্ধৱীসকল, ৰেস্পিৰা ডি বহুত পুৰণি কোম্পানী, ভাল কোম্পানী জেনো ফাৰ্মাচিউটিকেলে বনাইছে। এটা বটলত 100 ml থাকে আৰু 100 ml ঔষধৰ দাম 70 টকা। আৰু ৰেস্পিৰা ডি লিকুইডত দুটাই কম্পোজিশন দিয়া হৈছে। আপোনালোকে নিশ্চয় দেখি আছে ডেক্সট্ৰমেথৰফেন হাইড্ৰক্লোৰাইড 5 ml কন্টেইনছত 10 mg আৰু ক্লৰফেনিৰামিন মেলেট 5 ml কন্টেইনছত 2 mg। ৰেস্পিৰা ডি ড্ৰাই কফ আৰু এলাৰ্জিক কফত খাব পাৰিব। যিসকল ব্যক্তিৰ ডাষ্টত কাম কৰিলে, ধুলাবালিত কাম কৰিলে বা ঠাণ্ডা বেছি লাগি কাহ হৈ যায় বা কফ হৈ যায় আৰু কফটো নোলায়, ডিঙিত খজুৱাই থাকে, নাকত খজুৱাই থাকে, নাকেৰে পানী ওলায়, কেতিয়াবা নাকটো জাম হৈ যায়, তেনেকুৱা কণ্ডিশ্যনত ৰেস্পিৰা ডি লিকুইড খাব পাৰিব। বহুত ভাল ৰিজাল্ট। এক কথাত গ'লে যিকোনো কাৰণত ড্ৰাই কফ হৈছে আৰু এলাৰ্জিক কফ হৈছে, ডিঙিত খজুৱাই আছে, কাহটো নোলায়, তেনেকুৱা কণ্ডিশ্যনত ৰেস্পিৰা ডি লিকুইড খাব পাৰিব। ৰেস্পিৰা ডি লিকুইডত ক্লৰফেনিৰামিন মেলেট এন্টি এলাৰ্জি হিচাপে কাম কৰে আৰু এই ডেক্সট্ৰফেনিৰামিন হাইড্ৰক্লোৰাইডে কাহটো গলাই দিয়ে আৰু ওলাই দিয়ে। নিশ্চয় বুজি পাইছে। ৰেস্পিৰা ডি লিকুইড সকলো ফাৰ্মাচীত এভেইলেবল পোৱা যায়। ৰেস্পিৰা ডি 10 বছৰৰ ওপৰত হ'লে 5 ml কৈ 3 বাৰ খোৱাৰ পিছে পিছে, আৰু 20 বছৰৰ ওপৰত যদি হয় 10 ml কৈ 3 বাৰ খাব। প্ৰেগনেন্সি থকা মহিলাসকলে নাখাব, এজন চিকিৎসকৰ পৰামৰ্শ কৰি খাব। ডায়েবেটিছ থকা ৰোগীসকলে নাখাব, এজন চিকিৎসকৰ পৰামৰ্শ কৰি খাব। ৰেস্পিৰা ডি খোৱাৰ পিছত কেতিয়াবা মুখ শুকাই যাব পাৰে, পানীৰ পিয়াহ বেছি লাগিব পাৰে, টোপনিৰ ভাৱ বেছি হ'ব পাৰে, মূৰ ঘূৰণি হ'ব পাৰে। বিশেষ কোনো সাইড ইফেক্ট দেখা নাযায়। ৰেস্পিৰা ডি খোৱাৰ পিছত কমেও 2-3 ঘণ্টা বাইক নচলাব বা মেকানিকেল কোনো কাম নকৰিব। ৰেস্পিৰা ডি খোৱাৰ পিছত কেতিয়াবা এলাৰ্জি হ'ব পাৰে, শৰীৰত খজুৱতি হ'ব পাৰে বা বেলেগ কোনো অসুবিধা দেখা দিলে ৰেস্পিৰা ডি চিৰাপ খোৱা বন্ধ কৰি দিব আৰু এজন চিকিৎসকৰ পৰামৰ্শ কৰি খাব। ৰেস্পিৰা ডি লিকুইড খোৱাৰ আগতে এজন চিকিৎসকৰ পৰামৰ্শ কৰি খাব, নিজে নিজে নাখাব। ৰেস্পিৰা ডিৰ ৰিভিউ এইখিনি। আশা কৰোঁ আপোনালোকে ৰেস্পিৰা ডি লিকুইডৰ বিষয়ে সকলো কথা গম পাইছে আৰু বুজি পাইছে। যদি মোৰ ভিডিঅ' ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু বেল বটন প্ৰেছ কৰি ৰাখিব। তেতিয়াহ'লে নতুন ভিডিঅ' আপলোড কৰিলে সোনকালে পাই যাব। সকলো ভালে থাকক। ধন্যবাদ।